ৰাজ্যৰ কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি নতুনকৈ জাৰি হ'ল কোভিড সম্পৰ্কীয় নতুন এছঅপি। এই এছঅপি অনুসৰি অহা 22 জুনলৈকে আন্তঃজিলা যাতায়াত বন্ধ থাকিব। কোভিড পৰিস্থিতি কিছু পৰিমাণে উন্নতিৰ দিশলৈ অহাৰ বাবে গুৱাহাটী মহানগৰ জিলাত সান্ধ্য আইনৰ সময় দিনৰ 1 বজাৰ পৰিৱৰ্তে 2 বজাৰ পৰা ধাৰ্য কৰা হৈছে। অৰ্থাৎ দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈকে অব্যাহত থাকিব সান্ধ্য আইন। আনহাতে দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউ জিলাত কাৰফিউৰ সময় বিয়লি 5 বজাৰ পৰা ধাৰ্য কৰা হৈছে। অৰ্থাৎ এইকেইখন জিলাত বিয়লি 5 বজাৰ পৰা পুৱা 5 বজালৈকে জাৰি থাকিব নৈশ সান্ধ্য আইন। হাফলঙত এই নতুন এছঅপি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। নতুন এছঅপি অনুসৰি দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউৰ বাহিৰে অসমৰ বাকী জিলাসমূহত 12 বজাতে বন্ধ হ'ব দোকান পোহাৰ, কাৰ্যালয় তথা ব্যৱসায়িক প্ৰতিষ্ঠান। উল্লেখযোগ্য, যিসমূহ জিলাত কোভিড পৰিস্থিতি এতিয়াও উন্নতি হোৱা নাই সেই জিলাসমূহৰ বাবে বাহাল ৰখা হৈছে এই নীতি নিৰ্দেশনা। নতুন এছঅপিত অহা আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশ অনুসৰি অহা 21 জুনলৈ যদি পৰিস্থিতি নিয়ন্ত্ৰণ নহয় তেনেহ'লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ'ব নীতি নিয়ম। আমি 2 বজাৰ পৰা ৰাতিপুৱা পিছদিনা পুৱা 5 বজালৈকে এই কাৰফিউ বলবৎ থাকিব আৰু কাৰফিউ বলবৎ হোৱাৰ 1 ঘণ্টা আগতেই দোকান বজাৰ বন্ধ হ'ব। আৰু 5খন জিলা কাছাৰ, তিনিচুকীয়া, শোণিতপুৰ আৰু নগাঁও এইকেইখন জিলাত সংক্ৰমণ আমি দেখাত বৃদ্ধি পাইছে। গতিকে এই 5খন জিলাত আমি অতি চোকা নজৰ ৰাখিম চৰকাৰৰ তৰফৰ পৰা এই সংক্ৰমণ হ্ৰাস কৰিবলৈ। এই নতুন এছঅপি অনুসৰি 2টা ড'জ ভেকচিন লোৱাসকল কাৰ্যালয়লৈ অহাটো বাধ্যতামূলক হ'ব। সকলো শিক্ষা অনুষ্ঠান বন্ধ থাকিব। ধৰ্মীয় অনুষ্ঠান, বিবাহ, সৎকাৰ আদিত মাত্ৰ 10 গৰাকীয়েহে ভাগ ল'ব পাৰিব। আনহাতে ভেকচিনৰ 2টা ড'জ সম্পূৰ্ণকৈ লোৱাসকল অফিচ, কাছাৰী আৰু কাৰ্যালয়লৈ আহিব লাগিব। গৰ্ভৱতী মহিলা, 5 বছৰতকৈ তলৰ শিশুৰ মাতৃ তথা দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব অফিচ, কাছাৰীৰ কাম কাজ। মুঠৰ ওপৰত অহা 22 জুনলৈকে জাৰি থাকিব লগা এই নতুন এছঅপিয়ে ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱা জিলাসমূহত কিছু শিথিলতা দিছে যদিও কিছু জিলাত য'ত কোভিড পৰিস্থিতি এতিয়াও অনিয়ন্ত্ৰিত তাত অধিক কঠোৰ হোৱাৰ ইংগিত দিছে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।